উত্তৰ গুৱাহাটীৰ ৰংমহলৰ দম্পতীয়ে ঘৰতে আৰম্ভ কৰিছে কণীৰ ফাৰ্ম। ফাৰ্মখনত আছে 200টা মুৰ্গী। মাহে উৎপাদন হয় প্ৰায় 7,000 কণী। উত্তৰ গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তলৈ পঠোৱা হয় এই কণীবোৰ। পৰেশ তামুলী আৰু মাইনী তামুলী এতিয়া বহুতৰে বাবে হৈছে আদৰ্শ, আৰু তেওঁলোকৰ এই আদৰ্শ ৰাইজৰ আগত দাঙি ধৰিব আমাৰ সাংবাদিক দিগন্ত বৰদলৈ। স্বাৱলম্বিতাৰ এক নিদৰ্শন দেখুৱাবৰ কাৰণে মই বৰ্তমান উপস্থিত আছো উত্তৰ গুৱাহাটীৰ ৰংমহলত। আৰু ৰংমহলৰ এহাল দম্পতীয়ে কণী উৎপাদনৰে সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰথমে এই দৃশ্য দেখুৱাইছো। ইয়াতে উৎপাদন কৰা কণীয়ে ইতিমধ্যে উত্তৰ গুৱাহাটীৰ লগতে বিভিন্ন ঠাইত সমাদৰ লাভ কৰিছে, আৰু এহাল দম্পতীয়ে এই কাম উত্তৰ গুৱাহাটীৰ ৰংমহলত আৰম্ভ কৰিছে। মই ভিতৰৰ এই সুন্দৰ পৰিৱেশ দেখুৱাইছো। ইয়াতে প্ৰায় 200তকৈ অধিক মুৰ্গী আছে। মই দেখুৱাইছো এয়া হৈছে উত্তৰ গুৱাহাটী ৰংমহলৰ এহাল দম্পতীয়ে এনেধৰণে মুৰ্গীৰ ব্যৱসায় আৰম্ভ কৰিছে, আৰু ইয়াতে প্ৰতিদিনে কণী উৎপাদন হয়, আৰু এই কণী ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সুন্দৰ পৰিৱেশ আচলতে ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু এহাল অসমীয়া দম্পতীয়ে এনেধৰণে ব্যৱসায় আৰম্ভ কৰিছে কণীৰ ক্ষেত্ৰত। আৰু যিহাল দম্পতীয়ে ব্যৱসায় আৰম্ভ কৰিছে, মই তেখেতসকলৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। এনেধৰণে মুৰ্গীক আহাৰ দি থকা হৈছে, আৰু এই আহাৰ খাবৰ কাৰণে মুৰ্গীয়ে কেনেধৰণে গোট খাইছে মই দেখুৱাইছো। ক'ব গ'লে এক সুন্দৰ দৃশ্য বুলি ক'ব লাগিব। এয়া হৈছে উত্তৰ গুৱাহাটীৰ ৰংমহলৰ এই সুন্দৰ পৰিৱেশ। মই নিউজ লাইভৰ দৰ্শক পোনপটীয়াভাৱে দেখুৱাই আছো। যে আপুনি কি কৰি আছে বৰ্তমান? বৰ্তমান মই মুৰ্গীৰ আপোনাৰ কণী উৎপাদন ব্যৱসায়টো আৰম্ভ কৰিছো। দানা দি আছো। প্ৰতিদিনে দিয়ে? প্ৰতিদিনে দিব লাগিব। আপোনাৰ দিনত সময় আছে, আপোনাৰ দিনত 3 বাৰ দিব লাগে, নিৰ্দিষ্ট সময় আছে। এইটো খাদ্যটো আনিছে ক'ৰ পৰা? খাদ্যটো আপোনাৰ আদাবাৰীত দোকানত কিনিব পায়। কোম্পানীৰ ৰেডিমেড দানা। কিমান মুৰ্গী আছে ইয়াত? এতিয়া মোৰ 200 মুৰ্গী আছে। এতিয়া আমি যিটো মুৰ্গী দেখো সেই একে মুৰ্গী নেকি বেলেগ? এইটো মুৰ্গী আপুনি যিটো দেখিছে সেইটো মুৰ্গী। এইটো মুৰ্গীয়ে কেৱল কণী উৎপাদন কৰে। কণী উৎপাদন দিনে কিমান ইনকাম কৰে? দিনত আপোনাৰ মাহত আপোনাৰ কণী 7,000 এতিয়া উৎপাদন হৈ আছে। মাহে 7,000 কণী উৎপাদন হয়। বছৰত আপোনাৰ 84,000, 80 পৰা 84,000 কণী আপোনাৰ নিজৰ আপোনাৰ ৰাখাৰ ওপৰত, মেনেজমেণ্টৰ ওপৰত ইয়াৰ উৎপাদনটো আপুনি আহিব। যিমান ভালকে ইয়াক দানা পানী খুৱাব, ভালকে ৰাখিব, ঔষধ পাতি যোগান ধৰিব, তেনেকৈ উৎপাদনটো বাঢ়িব। গতিকে সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছো। একেবাৰে গোপাল ঠাকুৰে পৰিৱেশটো পুনৰ দেখুৱাই আছে। আপুনি এই ব্যৱসায় আৰম্ভ কৰিলে যে কিয়? মই আপোনাৰ এটা নিজৰ যিটো আত্মনিৰ্ভৰশীল আমাৰ এতিয়া হৈছে নিজে উৎপাদন কৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী কৈ আছে, প্ৰধানমন্ত্ৰী, এইটো আত্মনিৰ্ভৰশীল কথা কয়। আৰু কণীৰ যিটো চাহিদা, আমাৰ মাছ মাংসৰ কণী অসমত যিটো চাহিদা বাহিৰৰ পৰা অহাৰ সেই মানসিকতাটো মোৰ অলপ হৈ মই অনুভৱ কৰি মই এইটোৱে ভাবিলো যে কণীৰ উৎপাদনটো যাতে আমাৰ ইয়াতে উৎপাদন কৰি আমাৰ ইয়াৰে মানুহে উন্নত মানদণ্ডৰ কণীটো খাব পাৰে, যিহেতু বাহিৰৰ কণীবোৰ বাহিৰৰ পৰা আহে। চাহিদাটো কেনেকুৱা পাইছে? চাহিদাটো মোৰ খুবেই ভাল। মই যেতিয়াৰ পৰা কণী উৎপাদন আৰম্ভ হৈছে দিনক দিনে ইয়াৰ চাহিদাটো মোৰ বাঢ়িয়ে গৈ আছে। আৰু ভৱিষ্যতে মই ইয়াৰ ডাঙৰকৈ কৰিম। আপোনাৰ মোৰ 1000ৰ উদ্দেশ্য আছে। 1000 মুৰ্গীৰ প্ৰথম পৰ্যায়ত মই 1000লৈ যাম। মুৰ্গীৰ এইটো আনিছে ক'ৰ পৰা? এইটো আপোনাৰ বিভিন্ন ফাৰ্মতো পায়। মই এনেই আপোনাৰ আদাবাৰীৰ শৰাইঘাট এণ্টাৰপ্ৰাইজৰ পৰা আনিছো। তেওঁলোকে সেই লাইনতে ব্যৱসায় কৰে। মই 200 আনিছিলো। ইয়াতে কোনো ধৰণৰ মৰ্টেলিটি হোৱা নাই। তোমাৰ নামটো কি আছিলে? মোৰ নাম শ্ৰী পৰেশ তামুলী। মোৰ মিছেছৰ নাম শ্ৰী মাইনী তামুলী। মোৰ মিছেছে মোক যথেষ্ট সহায় কৰে। তেওঁ মোৰ আচল শক্তি তেওঁৱেই। তেওঁ মোক সহায়ো কৰে, কিন্তু যিটো উৎসাহটো মই তেওঁৰ পৰাই পাওঁ। পঢ়া শুনা কিমান আছে? মই BA পাছ হয়। মোৰ মিছেছ মেট্ৰিক পাছ। গতিকে এহাল দম্পতীয়ে এনেধৰণে মুৰ্গীৰ ব্যৱসায় আৰম্ভ কৰিছে। মই পুনৰ এই দৃশ্য দেখুৱাইছো। সুন্দৰ পৰিৱেশ আচলতে দেখিবলৈ পোৱা গৈছে, আৰু এনেধৰণে আহাৰ দি থকা হৈছে। আৰু অসমত মুৰ্গীৰ কণীৰ যথেষ্ট চাহিদা আছে, আৰু চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে ব্যৱসায় আৰম্ভ কৰিছে। বাইদেউ আপুনি ওচৰলৈ আহক। কেনেকুৱা লাগে এই সুন্দৰ? আচলতে চায়ে বিৰাট ভাল লাগিছে। আপোনাৰ কেনেকুৱা লাগে? ভাল লাগে, খুব ভাল লাগে। হয়, আহাৰ সলাই দিয়ে আপুনি? দিওঁ। মই এওঁ ক'ৰবাত গুচি গ'লে, তাৰপিছত কিবা কামত গুচি গ'লে মই এইবিলাক দিওঁ, আৰু আধাৰ চাধাৰ দিওঁ, পানী দিওঁ। আৰু এই দৃশ্যটো পুনৰ এবাৰ দেখুৱাবলৈ বিচাৰো। কেমেৰামেন গোপাল ঠাকুৰে দেখুৱাইছে। আচলতে সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। আৰু উত্তৰ গুৱাহাটীৰ ৰংমহল গাঁৱৰ এহাল শিক্ষিত
দম্পতীয়ে আচলতে এনেধৰণে চাকৰিৰ মূৰ ত্যাগ কৰি আৰু এনেধৰণে মুৰ্গীৰ কণীৰ আচলতে ব্যৱসায় আৰম্ভ কৰিছে আৰু এই কণীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে, সকলোৰে সমাদৰ লাভ কৰিছে আৰু অসমত যিহেতু মুৰ্গীৰ যথেষ্ট ধন্যবাদ জনাইছোঁ দিগন্ত বৰদলৈ।